এটা কেৰাহী গৰম কৰি লৈ তাতে ঘিউখিনি ঢালি দিব ঘিউখিনি গৰম হোৱাত তাতে পনীৰৰ টুকুৰা কেটা ঢালি ভালকৈ ভাজি ল'ব পনীৰখিনি ভাজি উঠাৰ পিছত হিখিনিক এটা পাত্ৰত উলাই থৈ দিব ঘিউখিনিত পাঁচফোৰণ দিব পাঁচফোৰণ দি তাতে বিলাহী টুকুৰা কৰি থোৱাখিনি দি পেলে ভালকে লৰাই ল'ব লৰাই পেলে যেতিয়া বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিব তাতে বাকি থকা মছলাখিনি দি দিব মছলাখিনিত আছে আপোনাৰ নিমখ হালধি গুড়া জিৰা গুড়া আৰু ধনিয়া গুড়া মই ইয়াতে অলপমান কচুৰি মেথিৰ পাতটো দিছোঁ যদি কচুৰি মেথি পাত আপোনাৰ তাত নাই তেনেহলে অলপমান নৰসিংহ পাত মিহিকৈ বটি লৈ দিব পাৰে বেছি নিদিব আৰু অলপমান নহলে ধনিয়া পাত দিবলৈ পাৰে গুটেখিনি আপোনাৰ ওপৰতে কথা মোৰ ওচৰত কচুৰি মেথি আছে মই সেই কাৰণে ইয়াতে কচুৰি মেথিখিনি দিছোঁ দি পেলে ভালকে আঞ্জাখন লৰাই দিব ভালকে মিশ্ৰণ কৰি দিব যেতিয়া গুটে মছলাখিনি দি পেলে বিলাহীখিনি যেতিয়া মিশ্ৰণ কৰিব বা যেতিয়া জুইৰ ওপৰত আপুনি আকৌ ৰান্ধিব হিখিনি সময়ত আপোনাৰ কোনো ধৰণৰ পানী বা একো দিয়াৰ বা দৈ দিয়াৰ কোনো প্ৰয়োজন নাই এনে ভাজি ল'ব বস্তুখিনি আৰু অলপমান মিডিয়াম ফ্লেমত ৰাখি থব তাতে মটৰখিনি দিব মটৰখিনি অলপমান ভাজি ল'ব ভালকৈ মটৰখিনি ভাজি লৈ তাতে বইল আলুখিনি দি পেলেও ভালকে মিশ্ৰণ কৰি দিব আলুখিনি অলপ ভাজি লৈ খন্তিখনেৰে অলপমান টুকুৰা কৰি দিম বা ভাঙি দিবলৈ পাৰে এনেকুৱা কৰিলে তেতিয়া অলপমান মছলাটো ভাল হয় বা অলপমান গাঢ়া দেখা যায় আৰু তাতে 1 কাপ পানী মই ঢালি দিছোঁ আপুনি 1 কাপ পানী বা আপোনাৰ হিচাপ অনুযায়ী পানী ঢালি দিব পাৰে পানীখিনি ঢালি তাতে আদাখিনি ঢালি দিব আৰু তাৰ পিছত ভাজি থোৱা পনীৰ কেটুকৰাও হিখিনি আঞ্জাত পেলাই দিব পেলাই উঠি পেলে ভালকে লৰাব আৰু তেতিয়া মিডিয়াম বা হাই ফ্লেমত ৰাখিব পাৰে আপুনি ইচ্ছা কৰিলে ঢাকন দি 2 মিনিট উতলাব পাৰে নহলে ঢাকনখন গুছাই হাই ফ্লেমত আপুনি উতলাবলৈ পাৰে মই ঢাকনখন 2 মিনিট ৰাখিছো তাতছে বেছি পৰ মই ৰাখা নাই তাৰ পিছত যেতিয়া দেখিব যে আঞ্জাখন অলপমান গাঢ়া হৈ গৈছে তেতিয়া আপুনি নমাই দিবলৈ পাৰে নহলে দেখিছে যদি পানীয়া হৈ আছে আৰু অলপমান উতলাব পাৰে মুঠতে কনসিস্টেন্সিটো আপোনাৰ মতে দি আপুনি ঠিক কৰি ল'ব পাৰে মই 1-2 পিস আলু আকৌ ভাঙি দিছো ইয়াতে যাতে আঞ্জাখন খাবলৈ ৰুটি দি খাব পাৰা উজু হয় তাতে আঞ্জাখন এটা পাত্ৰত উলাই লৈ মই তাতে দুটা জলকীয়া ফালি পেলে তাতে দি দিছো এইটো কৰিলে আপোনাৰ গোন্ধটো ভাল ওলায় যদি আপোনাৰ এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে এই ভিডিওটো লাইক আৰু শেয়াৰ কৰিব আৰু তাৰ পিছত এই পেজটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব ধন্যবাদ